কবিতাৰ শিৰোনাম চুতশ্ৰেণী। নীৰৱতাৰে বৈ যোৱা এটি স্ৰোত, যি দিনে নিশাই বৈ যায় হৃদয়ৰ মাজেৰে। কোনেও নুশুনে, কোনেও নেদেখে, তথাপিও যেন বৈ থাকে এই অনুভৱৰ সোঁত। কেতিয়াবা উন্মাদ, কেতিয়াবা শান্ত, অন্তহীন গতি। থমকিব নাজানে, হৃদয়ৰ গভীৰে কবিতা বাঙে। চুতশ্ৰেণী এক সেউজী কথা, জীৱনৰ সৈতে বয় স্নিগ্ধ ব্যথা। পুৱতিৰ ৰ'দে হাঁহি দিয়ে মোক, কিন্তু সন্ধিয়াৰ আন্ধাৰে কঢ়িয়াই নিয়ে সুখ। চুতশ্ৰেণী আজি গতি আছে, কিন্তু কাষ নাই। অস্তিত্বটো নদী, কিন্তু কুলটো নাপাওঁ কিয়? সঁচা কথা, মোক নদী বুলি কোৱা যায়, কিন্তু ভিতৰত ঘূৰে এক মূৰ্ছা অস্থিৰতা। মই কোন, কিয় বওঁ? ধন্যবাদ।